পৃথিৱী যি বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত একমাত্ৰ গ্ৰহ য'ত জীৱৰ অস্তিত্ব পোৱা যায়, যি কেইবা কোটি জীৱৰ বসতিস্থল আৰু মানুহ হৈছে ইয়াৰ জটিল সংৰচনাৰ ভিতৰত অন্য এক জীৱ। কিন্তু আমাৰ চাৰিওফালে এনে এখন বিচিত্ৰময় পৃথিৱী আছে য'ত মানুহতকৈ জটিল, অদ্ভুত আৰু কেতিয়াও মৃত্যু নোহোৱা জীৱৰ অস্তিত্ব পোৱা গৈছে। আৰু এইখন পৃথিৱী আমাৰ লগত একেলগে চলি আছে। আমাৰ পৃথিৱীৰ লগত সমান্তৰালভাৱে চলি থকা এই বিচিত্ৰময় জগতখনৰ নাম হৈছে দ্য মাইক্ৰস্কপিক ৱৰ্ল্ড। আৰু এই ৰহস্যময় জগতখনৰ এক অদ্ভুত, অবিশ্বাস্য আৰু জটিল জীৱ টাৰ্ডিগ্ৰেডছৰ 5টা আননোন আৰু ইণ্টাৰেষ্টিং তথ্যৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে প্ৰকৃতিয়ে ৰচনা কৰা এই অদ্ভুত জীৱটোৰ আমেজিং আৰু ইণ্টাৰেষ্টিং তথ্যৰ বিষয়ে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। ফেক্ট নম্বৰ 1। 8খন ভৰি আৰু প্ৰতিখন ভৰিত 4ৰ পৰা 8টা নখযুক্ত এইটো জীৱক ৱাটাৰ বিয়াৰ বা পানীৰ ভালুক বুলি কোৱা হয়। কিন্তু কিয় ইয়াক পানীৰ ভালুক বুলি কোৱা হয়? দৰাচলতে ইয়াক বেছিভাগ পানীত পোৱা যায়, য'ত ইহঁতে থাকিবলৈ পচন্দ কৰে। আৰু ভালুকৰ দৰে অতি ধীৰ গতিত ইহঁতে লৰচৰ কৰে বাবে ইহঁতক পানীৰ ভালুক বা ৱাটাৰ বিয়াৰ বুলি কোৱা হয়। ইহঁতৰ প্ৰায় 1000ৰো বেছি প্ৰজাতি আছে, যাৰ কিছুমানে পানীত থকা শেলাই, লাইকেন আদি ভক্ষণ কৰে, আনহাতে কিছুমানে সৰু সৰু কীট-পতংগ খাই জীয়াই থাকে। ফেক্ট নম্বৰ 2। টাৰ্ডিগ্ৰেডছ কিমান পুৰণি হ'ব পাৰে আৰু এই পৃথিৱীত কেতিয়াৰ পৰা জীয়াই আছে? আপোনাক জনাওঁ যে টাৰ্ডিগ্ৰেডছৰ যি প্ৰথম জীৱাশ্ম পোৱা গৈছিল সি কেম্ব্ৰিয়ান পিৰিয়ডৰ সময়ৰ বা প্ৰায় 530 মিলিয়ন বছৰ পুৰণি আছিল। আপুনি জানি আচৰিত হ'ব যে কেম্ব্ৰিয়ান পিৰিয়ড হৈছে এনে এটা সময় যি সময়ত পৃথিৱীৰ মাটিৰ ওপৰত কোনো জীৱৰ অস্তিত্ব নাছিল, কেৱল সাগৰ মহাসাগৰতে জীৱৰ সন্ধান পোৱা গৈছিল। সেই সময়ত পৃথিৱীৰ উষ্ণতা যথেষ্ট কম আছিল আৰু আমাৰ যি 7খন মহাদেশ আছে তেতিয়ালৈ সম্পূৰ্ণ গঠন হোৱাই নাছিল। ফেক্ট নম্বৰ 3। বিজ্ঞান প্ৰযুক্তিৰ ইমান উন্নতিৰ পিছতো বৈজ্ঞানিকসকলে ইয়াৰ সম্পূৰ্ণ তথ্য আজিলৈ উদ্ঘাটন কৰিব পৰা নাই। ই ইমানেই সৰু যে আমি কেতিয়াও ইয়াক খালী চকুৰে দেখা নাপাওঁ। ইয়াৰ আকাৰ মাত্ৰ 0.5 মিলিমিটাৰ হয়, যাক মাইক্ৰস্কোপ অবিহনে চোৱাটো প্ৰায় অসম্ভৱ। ফেক্ট নম্বৰ 4। টাৰ্ডিগ্ৰেডছ আৰ ইমৰ্টেল, অৰ্থাৎ ইহঁতক আপুনি কেতিয়াও মাৰিব নোৱাৰে। হয়, আপুনি ঠিকেই শুনিছে, ইহঁতক আপুনি কেতিয়াও মাৰিব নোৱাৰে। টাৰ্ডিগ্ৰেডছ পৃথিৱীৰ সকলো ঠাইতে আৰু যিকোনো পৰিস্থিতিতে জীয়াই থাকিব পাৰে। ই অতি কম উষ্ণতা -200 ডিগ্ৰী চেলচিয়াছ আৰু অতি বেছি উষ্ণতা 150 ডিগ্ৰী চেলচিয়াছতো জীয়াই থাকিব পাৰে, যি পৃথিৱীৰ আন জীৱৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ। ই সাগৰৰ গভীৰতম স্থান, মাউণ্ট এভাৰেষ্ট, ছাহাৰা ডিজাৰ্ট, আমাজন ফৰেষ্ট, এণ্টাৰ্কটিকা, আনকি স্পেচ য'ত কোনো ধৰণৰ বায়ু পানী নাই তাতো ই জীয়াই থাকিব পাৰে। ইহঁতে গামা ৰেডিয়েশ্যনকো সহ্য কৰিব পাৰে। আৰু আপুনি জানি আচৰিত হ'ব যে ই একো নোখোৱাকৈ প্ৰায় 30 বছৰলৈ জীয়াই থাকিব পাৰে। কিন্তু কেনেকৈ? যেতিয়া ইহঁতে খাবলৈ নাপায় তেতিয়া ইহঁতে নিজকে ডিহাইড্ৰেট কৰি লয় আৰু দেহত মাত্ৰ 3% পানী সঞ্চয় কৰি ৰাখে, যাতে ই 30 বছৰলৈ জীয়াই থাকিব পাৰে। আৰু 30 বছৰ পিছত ইহঁতে নিজকে পুনৰ ৰিহাইড্ৰেট কৰি লয়। যিহেতু ইহঁত স্পেচতো জীয়াই থাকিব পাৰে, বৈজ্ঞানিকসকলে সন্দেহ কৰিছে যে ই অন্য গ্ৰহৰ পৰা অহা কোনো জীৱ হ'ব পাৰে। ফেক্ট নম্বৰ 5। অন্য গ্ৰহৰ জীৱৰ বৈশিষ্ট্য থকা টাৰ্ডিগ্ৰেডছে এতিয়ালৈ পৃথিৱীৰ ঘটা সকলো এক্সটিংকশ্যন ইভেণ্ট অৰ্থাৎ বিলুপ্তিৰ পৰিঘটনাত অনায়াসে জীয়াই থাকিবলৈ সক্ষম হৈছে। আপোনালোকক জনাওঁ যে পৃথিৱীত এতিয়ালৈ মুঠ 5টা ডাঙৰ বিলুপ্তিৰ পৰিঘটনা ঘটি গৈছে। প্ৰথম বিলুপ্তিৰ পৰিঘটনা 444 মিলিয়ন বছৰ আগতে ঘটিছিল, য'ত 86% জীৱৰ বিলুপ্তি ঘটিছিল। দ্বিতীয় বিলুপ্তি পৰিঘটনা 375 মিলিয়ন বছৰ আগতে ঘটিছিল। তৃতীয় বিলুপ্তি পৰিঘটনা 251 মিলিয়ন বছৰ আগতে ঘটিছিল। চতুৰ্থ বিলুপ্তিৰ পৰিঘটনা 200 মিলিয়ন বছৰ আগতে ঘটিছিল আৰু পঞ্চম বিলুপ্তিৰ পৰিঘটনা 64 মিলিয়ন বছৰ আগতে ঘটিছিল। কিন্তু টাৰ্ডিগ্ৰেডছে এই সকলো পৰিঘটনাত জীয়াই থাকিবলৈ সক্ষম হৈছিল। আৰু খুব সম্ভৱতঃ যি পৰৱৰ্তী বিলুপ্তিৰ পৰিঘটনা হ'ব তাত হয়তো আমাৰ লগতে আন বহুতো জীৱৰ অস্তিত্ব নোহোৱা হৈ যাব, কিন্তু টাৰ্ডিগ্ৰেডছ হয়তো জীয়াই থাকিব। গতিকে আমাৰ লগত একেলগে চলি থকা এই বিচিত্ৰময় জগতখনৰ এই ৰহস্যময় প্ৰাণীটোৰ আজিৰ জ্ঞানযাত্ৰা আপোনাৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টোৰ পৰা আপুনি আগতে নজনা কথা জানিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আগলৈও এনে বহু নজনা কথাৰ বিষয়ে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।